গাৰ্গে বাণীবদ্ধ কৰা এটি গীত শ্ৰোতাসকলৰ বাবে আগবঢ়াবলৈ লৈছো। গীতটি আপোনালোকৰ একেবাৰে পৰিচিত, কাৰণ পৰৱৰ্তী সময়ত সেই গীতটি ব্যক্তিগত খণ্ডৰ ষ্টুডিঅ'ত বাণীবদ্ধ কৰি জুবিন গাৰ্গে নিজৰ এলবামত সন্নিৱিষ্ট কৰিছিল। এতিয়া কিন্তু আমি যিটো গীত শুনাবলৈ লৈছো সেই গীতটো স্পুলত থকা গীত। 1991 চনৰ শেষৰ ফালে বা 1992 চনৰ আৰম্ভণিতে আকাশবাণী যোৰহাট কেন্দ্ৰত বাণীবদ্ধ হোৱা গীত, অৰ্থাৎ জুবিন গাৰ্গৰ অনামিকা নামৰ যিটো প্ৰথম এলবাম, সেই এলবামটো মুক্তি পোৱাৰো বহুত আগৰে গীত। আহক আমি একেলগে সেই গীতটি উপভোগ কৰোঁ। শ্ৰোতা, হয়তো আপোনালোকৰো এই মুহূৰ্তত গাৰ নোম শিয়ৰি উঠিছে। হয়, সেয়া আছিল জুবিন গাৰ্গৰ কণ্ঠ। তেতিয়া জুবিন গাৰ্গৰ বয়স মাত্ৰ 19 বছৰ।